সেইটো বৰ দুখ লগা। এই জয়গোপুৰ এৰিয়া, আমাৰ এই ফৰেষ্ট এৰিয়াত প্ৰায় 60টামান গাঁও আছে। এই যিটো বানপানী সমস্যা, এই বছৰ মাত্ৰ নহয়, তেখেতসকলে প্ৰায় 10-15 বছৰ ভুগি আছে। যোৱা বছৰৰ এই নদীটো তেনেকৈ ৰাস্তা যিখিনি আছিলে জয়গোপুৰৰ পৰা আমাৰ মাছবত টাউনত ওলাই যোৱা, সেইটো যোৱা বছৰত তেনেকৈ ভাঙিছিলে, ৰাস্তাই নাছিল। তো আমি তেনেকৈ আমাৰ পাৰ্টিও ৱৰ্কাৰ একেলগে লাগি আৰু নীলোৎ ছাৰ, তেনেকৈ ৰঞ্জিত ছাৰ, তেনেকৈ আমি অলপ খৰচা তেখেতসকলৰ পৰা খুজি তেনেকৈ চেণ্ড গ্ৰেভেল দি গাঁৱৰ ৰাইজক চলাবৰ ব্যৱস্থা কৰিছিলে। এইবাৰ আৰু এই 2-3 দিন কণ্টিনিউ যি বৰষুণ আহি আছে ইয়াতে, আৰু এই যিখিনি ৰাস্তা আছিলে সেইটো ভাঙি দিলে। তো এইটো দুখ লগা। এতিয়া জয়গোপুৰ এৰিয়া যিখিনি আমাৰ প্ৰায় 15,000মান পপুলেশ্যন, এতিয়া মাজবাট আমাৰ দক্ষিণ ফালে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। তো তেখেতসকলে এই ৰাস্তা দিয়ে ৰেচন পানী, চাউলেই হওক, চাফ চব্জিয়ে হওক, যিমানখিনি এই ৰাস্তা দি অহা যোৱা, বেমাৰেই হওক, স্কুল ছাত্ৰ ছাত্ৰীয়ে হওক, এই ৰাস্তা দি কৰিছিলে। এতিয়া যোগাযোগ বিচ্ছিন্ন হৈছে। তো ইয়াত আমাৰ স্থায়ী বিধায়ক আছে চৰণ বড়ো, তেখেতো মানে যিহেতু 10 বছৰ MLA হ'ল, তেখেতক কিবা এটা কৰি দিব লাগিছিল। তো বৰ্তমান আমাৰো চৰকাৰ আছে, আমি চেষ্টা কৰিম। এতিয়া আমি চিফ ছাৰক জনাম আমি কি কৰিব পাৰে, ৰাস্তাটো বনাই দিব লাগিব আৰু সেইটো আমি পাৰ্মানেণ্ট চলিউশ্যন দিব লাগিব। তো তেনেকৈ আমাৰ চৰকাৰে অৱশ্যে কাম কৰিছে। গলেণ্ডি নদী বহুত মানে সমস্যা আছিলে, ওদালগুৰি টাউন বিপদত আছিল। তো সেইটো জিঅ'বিক যিটো বৰ্তমান যি প্ৰটেকশ্যন, সেইটো দি মানে ধুনীয়াকৈ হৈ গ'ল। তো সেইটো এই স্কিমো ইয়াত এপ্লাই কৰিলে ভাল হ'ব, ইয়াত ৰাস্তাও হ'ব, প্ৰটেকশ্যনো হ'ব। তো সেইটো আমি বৰ্তমান আমাৰ চৰকাৰে সেইটো চিন্তা কৰিব লাগিব। আমি ডিষ্ট্ৰিক্টৰ পৰা এতিয়া মই ৰতেন্দ্ৰ দৈমাৰী জেনেৰেল ছেক্ৰেটাৰী হিচাপে আহিছোঁ। ইয়াত আদিবাসী চেলৰ সভাপতি তেখেত বলৰাম চৌৱাচী আছে, আমাৰ ইউথৰ ভাইচ প্ৰেছিডেণ্ট মনোজ বড়ো আছে, আমাৰ মাইনৰিটি চেলৰ ওৱান অফ ছেক্ৰেটাৰী মহিবুল ইছলাম আছে। তো আৰু জয়গোপুৰ প্ৰাইমাৰী আমাৰ তেখেত সাগৰ বড়োৰ লগতে তেখেতৰ টিম আছে, চেয়াৰমেন প্ৰদীপ নাৰ্জাৰী আছে। আৰু আমি তেনেকৈ আমি টিম আহিছোঁ, আমাৰ পাঁচনি চেৰফাং ব্লকৰ ইউথ সভাপতি অমৰ ব্ৰহ্ম আছে। তো তেনেকৈ আমি আৰু ৰাইজ আমি মাতিছোঁ। তো তেনেকৈ আমি চেষ্টা কৰিম, চৰকাৰক জনাম, শিৱক জনাম, আৰু সেইটো যাতে সমাধান কৰিব পাৰি সেইটো আমি চেষ্টা কৰিম। তাৎক্ষণিকভাৱে আমি ভাবিছোঁ, আমি কালি পৰহিয়ে আমি ৰাইজৰ লগত কথা পাতি, যিহেতু যোগাযোগ নাইকিয়া হৈ গৈছে, এইটো JCB লগাই যাতে ৰাস্তাটো হেৰি কৰিব পাৰোঁ আমি। আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে ডিষ্ট্ৰিক্টৰ, পাৱাৰ পায় নেকি, পাৱাৰ বা তেনেকৈ অলপ খৰচা কৰি বা হেৰি দি প্ৰটেকশ্যন কৰি এই ৰাস্তাটো যাতে ছেভ কৰিব পাৰি সেইটো আমি চেষ্টা কৰিম। তাৰপিছত পাৰ্মানেণ্ট চলিউশ্যন কাৰণে আমি মুভ কৰিম। এইটো যদি এই 10-12 ফুটমান দীঘল আছে এই জংঘলখিনিতো, সেইটো যদি গৰাখহনীয়া হৈ যায়, এইফালে দোৱা আছে, তো এতিয়া পূৰা পাঁচনিৰ লগত সেইটো যোগাযোগ হৈ যাব। আৰু এইফালে যি আমাৰ প্ৰজেক্ট আছিলে ফিচাৰী, এইবিলাক গোটাই উটি লৈ যাব। সেইটো অৱস্থাত হৈ আছে আমাৰ এই যিটো দেওচানী ৰেভিনিউ ভিলেজৰ এই পাগলা দিয়াৰ গৰাখহনীয়া, সেইটো ডাঙৰ এটা সমস্যা হৈ আছে। তো আমি চেষ্টা কৰিম, আমি ডিপুটিৰ লগতো জনাম, ডিপুটিক আৰু শিৱকো জনাম, আৰু বাকীকেইটা তেনেকৈ ডাঙৰ প্ৰজেক্ট কাৰণে কি কৰিব পাৰি আমি জিলা প্ৰশাসনৰ লগতে কথা পাতিম, কি ফেচিলিটিছ আছে এই বানপানীৰ সময়ত। তো সেইখিনি। থেংক ইউ। গোটাই ইয়াত মোটামুটি 62টা ভিলেজ আছে। তাৰ মাজত আমাৰ আশাবাৰী আশাবাৰী দি এই ৰাস্তা দিয়ে যায়। আশাবাৰী চেণ্টাৰ আছে, ফান্সি চেণ্টাৰ আছে, এইফালে আমাৰ থাচ বিভাৰ চেণ্টাৰ আছে। এইফালে মানুহবিলাক চব এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। যদি এইটো ৰাস্তা যদি নাইকিয়া হৈ যায়, আমি একে বিপদ। মানে ইয়াৰ পৰা মোটামুটি আমাৰ জিংগাবাৰী হিচাপে বহুত ছাত্ৰবিলাকে কলেজত যায়, হাই স্কুলত যায়, আৰু এম ই স্কুল আছে তাতে যায়, আপ ডাউন কৰে। আজি তাৰিখৰ ৰাস্তা নোহোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক, স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক আজি তাৰিখত যাব পৰা নাই। সেইকাৰণে বহুত অসুবিধা হৈ আছে। যদি আমাৰ চৰকাৰে, যদি ইউপিপিএল চৰকাৰে যদি এইবিলাক যদি সমস্যাবিলাক যদি সোনকালে সমাধান কৰে, আমাৰ জিংগাবিলৰ এৰিয়াৰ কাৰণে বহুত ভাল কাম কৰা হ'ব। আমি আপোনাৰ থ্ৰুৱেদি আমি অনুৰোধ জনাম, আমাৰ BTR চিফ মানুহ প্ৰমোদ বড়ো ছাৰ আৰু ডেপুটি চিফ আমাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী অতি সোনকালে যাতে এই আমাৰ সমস্যাবিলাক সমাধান কৰে, ইয়াৰ কাৰণে আমি অনুৰোধ কৰিম। যদি আজি তাৰিখত চাওক, কালি ৰেচন দিছে, আমাৰ সময়ৰ ৰেচন আনিবৰ কাৰণে এই ৰাস্তাদি যাব পৰা নাই, এনেকুৱা অৱস্থা। আজি কেইজনমান যাইছে, কিন্তু আজি ৰাতি আৰু বৰষুণ আহিলে এই ৰাস্তা অলপো ৰাস্তা